নমস্কাৰ আৰু এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আশা কৰিছোঁ আপোনালোকে এইটো ভিডিঅ' নিশ্চয় ভাল পাব। মানে আমি থকা ফেমিলি কোৱাৰ্টাৰটো CRPFৰ, তাকে ভাবিছোঁ অকণমান আপোনালোকক দেখাই দিওঁ কেনেকুৱা। মানে বিশেষ একো বস্তু নাই, যিখিনি লাগতিয়াল বস্তু সেইখিনিয়ে আনি থোৱা হৈছে। তথাপিও ভাবিছোঁ অকণমান শ্বেয়াৰ কৰি দিওঁ আপোনালোকৰ। আমি ক'ত থাকোঁ মানে আমাৰ যাবৰ হ'লে সেই বুলি ভাবিছোঁ এটা মই ভিডিঅ' কৰি ৰাখিও থৈ দিম, যাতে পিছলৈ আমি চাব পাৰোঁ ন। আৰু লগতে ভাবিছোঁ আপোনালোকো দেখাই দিওঁ বৰ্তমান CRPF কোৱাৰ্টাৰটো কেনেকুৱা হয় বাৰু। আৰু ভাল পালে ৰুমলৈ যাওঁ। প্ৰথম ৰুমটো হয়, ৰুম দুটাই, কিন্তু বেছি এখন বিচনাখন আমাৰ সৰু বিচনাখন ইয়াতে মানে দুটাই ৰুম, মানে বেছি ডাঙৰ নহয় আৰু তথাপিও চলি যায় আৰু হাজবেণ্ডৰ লগত থাকিব পালে আৰু কি লাগে ন। ওপৰত ঘড়ীটো, তাৰপিছত ইয়াতে ব্লেংকেট কিবা কিবি থোৱা আছে, ট্ৰলি বেগ এটা আছে, আমাৰ বন্ধুবিধৰ গাড়ী এইবিলাক, আৰু এইপিনে টিভি আছে, কিবা কিবি অকণমান সজাই থৈছিলোঁ আৰু এই অক্ষৰধাম চাব যোৱাতে ফটো এখন ফ্ৰেণ্ডৰ লগতে। এইপিনে লাইটটো, ফেন, আৰু আমাৰ কুলাৰটো, আৰু চকী আছে দুখন। বেলেগ একো দেখুৱাব লগা নাই, তথাপিও এনে শ্বেয়াৰ কৰিছোঁ আৰু আমি থকা কোৱাৰ্টাৰটো কেনেকুৱা হয় বাৰু। মানে পিছত গ'লে আমিও চাব পাৰিম ভিডিঅ'বিলাক ন, তো মই আপোনালোককো দেখাই দিলোঁ লগতে। এইপিনে আৰু এটা ৰুম আছে আমাৰ, ইয়াতে এখন খিৰিকী আছে, এইটো ড্ৰাম হয়, ইয়াতে আমি পানী আছে ইয়াতে আমাৰ। তাৰপিছতে আৰু এটা ৰুম সৰুকৈ, আৰু কিবা কিবি যিখিনি বস্তু লাগতিয়াল সেইখিনি আনি থৈছোঁ আৰু। এইপিনে এইবিলাক কাপোৰ, ইয়াতে বেগ, আৰু এইবিলাক চব্জি কিবা কিবি থৈছোঁ ইয়াতে। আৰু আমাৰ ইয়াতে বাচন বৰ্তন কিবা কিবি, অকণমান গেছ সেনেকৈ আৰু কিবা কিবি থোৱাই আছে এনেকৈ চিম্পুলকৈ। আৰু এইপিনে আমাৰ মুখ চোৱা আইনাখন। তাৰপিছত ইয়াতে আমাৰ সৰুকৈ সজুৱাই থোৱা মন্দিৰটো এনেকৈ। সেই আৰু বেলেগ একো নাই দেখাব লগা আৰু। এইটোৱে এইপিনে এখন খিৰিকী আছে, বাহিৰৰ পৰা ধুনীয়া বতাহ আহি থাকে, পৰিৱেশটো এনেকুৱা। সেয়ে আৰু বেলেগ একো নাই দেখাব লগা, এই দুটাই ৰুমেই আছিল। অকণমান শ্বেয়াৰ কৰি আপোনালোকক দেখাই দিলোঁ বাৰু। বিশেষ একো দেখাব লগা নাছিল বাৰু, এইখিনিয়ে আৰু। যদি অকণমান ভাল পাইছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আৰু আপোনালোকক আৰু নেক্সট ব্লগত লগ পাই আছোঁ, তেতিয়ালৈকে এইটো ব্লগত যাতে আপোনালোকে বহুতখিনি মৰম দিয়ে মোক, আশা থাকিল।